Hello friends, welcome to our YouTube channel. Friends, আপোনালোকে সৰুৰে পৰা এইটো কথা নিশ্চয় শুনি আহিছে যে ভগৱান আপোনাৰ লগত আছে। আৰু আমাৰ বুঢ়ালোকেও আমাক এইটো কথা সদায় কৈ আহিছে যে আমি যিমানে যি পৰিস্থিতিত নাথাকো কিয় কিন্তু ভগৱান সদায় আমাৰ লগত আছে। কিন্তু ফ্ৰেণ্ডছ, আমি এইটো কথাৰ প্ৰমাণ কেনেকৈ পাব পাৰিম যে ভগৱান আমাৰ লগত আছে নে নাই? তো ফ্ৰেণ্ডছ, এইটো প্ৰশ্নৰ উত্তৰ এটা কাহিনীৰ মাজত সোমাই আছে। তো বলক ফ্ৰেণ্ডছ, কাহিনীটো কি আৰম্ভ কৰা যাওক। আৰু ফ্ৰেণ্ডছ, আগত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। জন্মৰ ঠিক আগমুহূৰ্তত শিশু এটাৰ আত্মাই ভগৱানক ক'বলৈ ধৰে যে হে প্ৰভু, মোক নতুন জীৱন দিব নালাগে, কাৰণ মই জানো যে এই পৃথিৱীত বহুত বেয়া মানুহ বাস কৰে আৰু সেইকাৰণে মই তাত যাবলৈ নিবিচাৰোঁ। আৰু এনেকৈ কোৱাৰ পিছত শিশুটি উদাস হৈ ৰ'ল। তাৰপিছত ভগৱানে শিশুটিৰ মূৰৰ ওপৰত মৰমেৰে হাত ৰাখি ক'লে যে এই সৃষ্টিৰ নিয়ম অনুসাৰে পৃথিৱীত যাবই লাগিব। তাৰপিছত শিশুটি আৰু জেদ কৰিব ধৰিলে, কিন্তু ভগৱানে বহুত বুজাই কোৱাৰ পিছত শিশুটি পৃথিৱীত যাবলৈ প্ৰস্তুত হ'লে। আৰু যোৱাৰ আগত ভগৱানক ক'বলৈ ধৰিলে যে ঠিক আছে, মই পৃথিৱীত যাম, কিন্তু আপুনি মোক এটা কথা দিব লাগিব যে আপুনি পৃথিৱীৰ লগত সদায় মোৰ লগত থাকিব লাগিব। আৰু তাৰপিছত ভগৱানে ক'লে ঠিক আছে, এনেকুৱাই হ'ব। আৰু তেতিয়া শিশুটি ক'লে আপুনিতো পৃথিৱীত অদৃশ্য হৈ যায়, তো মই কেনেকৈ জানিব পাৰিম যে আপুনি মোৰ লগত আছেনে নাই? আৰু তাৰপিছত ভগৱানে ক'লে যে তুমি যেতিয়া চকু মুদিবা তুমি দুজৰ ভৰিৰ চিন দেখিবা, আৰু তুমি এই ভৰিৰ চিন দুজত দেখি বুজিবা যে মই তোমাৰ লগত আছোঁ। আৰু এনেকৈ কোৱাৰ পিছত তাৰ কিছু সময় পিছতে শিশুটিৰ জন্ম হ'লে। আৰু জন্মৰ পিছত শিশুটি সংসাৰৰ মোহমায়াত আবদ্ধ হৈ ভগৱানৰ সেইটো কথা পাহৰি গ'লে। আৰু শেষত গৈ বুঢ়া বয়সত মৃত্যুৰ সময়ত তেখেতৰ সেইটো কথা মনত পৰিলে। আৰু তেতিয়া তেখেতে ভগৱানৰ সেইটো কথাৰ প্ৰমাণ কৰিব খুজি তেখেতে চকু মুদি আগৰ সম্পূৰ্ণ জীৱনটো মনত পেলাব ধৰিলে। আৰু তেতিয়া তেখেতে দেখিলে যে জন্মৰে পৰা তেখেতে দুজৰ ভৰিৰ চিন দেখি আহিছিলে, কিন্তু যেতিয়াই তেখেতে কিবা এটা সমস্যাৰ সৈতে যুঁজি আছিলে তেতিয়া অকল এজৰ ভৰিৰ চিনহে দেখিবলৈ পাইছিলে। আৰু এইটো দেখি তেখেতে বহুত দুখী হ'বলৈ ধৰে যে ভগৱানে তাক দিয়া কথা ৰাখিব নোৱাৰিলে আৰু জীৱনৰ সকলোতকৈ কঠিন সময়তে তাক এৰি গুচি গৈছিলে। আৰু মৃত্যুৰ পিছত যেতিয়া তেখেতে ভগৱানৰ তাত গৈছিলে তেতিয়া ভগৱানক বহুত দুখী হৈ ক'লে যে হে প্ৰভু, আপুনিতো কৈছিলে যে আপুনি সদায় মোৰ লগত থাকিব, কিন্তু মোৰ বিপদৰ সময়ত মই দুজৰ ভৰিৰ ঠাইত অকল এজৰ ভৰিৰ চিনে দেখিবলৈ পাইছিলোঁ। আপুনি কৈ এনেকুৱা কৰিলে যে আপুনি মোক মোৰ বিপদৰ সময়তে এৰি দিছিলে। আৰু তেতিয়া ভগৱানে ক'বলৈ ধৰিলে যে তুমি যেতিয়া সমস্যাৰ সৈতে যুঁজি আছিলা তেতিয়া তোমাক দেখি মোৰো বহুত দুখ লাগিছিলে, আৰু সেইবাবে সেইটো সময়ত তোমাক মই মোৰ কলাত তুলি লৈ আগুৱাই গৈ আছিলোঁ। আৰু সেইটো কাৰণে তুমি অকল সেইটো সময়ত দুজৰ ভৰিৰ ঠাইত অকল এজৰ ভৰিৰ চিনহে দেখিবলৈ পাইছিলা। ফ্ৰেণ্ডছ, আমাৰ জীৱনত বহুতবাৰ এনেকুৱা বেয়া সময় আহে আৰু কেতিয়াবা এনেকুৱা লাগে যে আমাৰ জীৱনত বহুত বেয়া হ'বলৈ গৈ আছে, কিন্তু যেতিয়া আমি পিছলৈ ঘূৰি চাওঁ তেতিয়া এনেকুৱা লাগে যে যিমান বেয়া হ'ব লগা আছিলে সিমান বেয়া নহ'লে, কাৰণ এইটো চাগে সেইটোৱে সময় আছিলে যেতিয়া ভগৱানে আমাক কলাত তুলি লৈ আগুৱাই গৈ আছিলে। আৰু সেইবাবে বন্ধুসকল, যেতিয়াই আপুনি সমস্যাৰ সৈতে যুঁজি আছে তেতিয়া ভয় খাব নালাগে, কাৰণ সেইটো সময়তো ভগৱান আপোনাৰ সৈতে নিজেই খোজকাঢ়ি গৈ আছে। তো ফ্ৰেণ্ডছ, আজিলৈকে ইয়াতে, পিছত পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হ'ম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু আগত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।